নমস্কাৰ সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো বিশেষ ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৱে শুভ হওক মংগলময় হওক হিন্দু সনাতন ধৰ্মৰ বিশেষ এক মন্ত্ৰ এই মন্ত্ৰৰ দ্বাৰা আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি তাৰ বিষয়ে এই বিশেষ ভিডিঅ' প্ৰস্তুত কৰা হৈছে নিশ্চয়কৈ যদি আপোনালোকে ভিডিঅ'টো চাইছে অন্তিম সময়লৈকে এই ভিডিঅ'টো চাব গোটেইখিনি তথ্য আপোনালোকে জানিব পাৰিব আৰু যি বিশেষ হনুমান চালিচাৰ লগত জড়িত বজৰং বান এই বজৰং বানৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে বজৰং বান হয় আমি ভগৱান বজৰং বুলি হনুমানক কিছু ক্ষেত্ৰত যদি এই বিশেষ বজৰং বান মন্ত্ৰৰে আমি আবাহন কৰোঁ বিপদৰ সময়ত বা বিভিন্ন অসুবিধাৰ সময়ত ঠিক তেনে সময়ত ভগৱান বজৰং বলিৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত থাকে বুলি কোৱা হয় সাধাৰণতে এই বজৰং বান কোনো ক্ষেত্ৰত বিপদত নপৰালৈকে প্ৰয়োগ কৰাটো উচিত নহয় বুলি কোৱা হয় সাধকসকলে বা যিসকলে বজৰং বানৰ বিষয়ে সবিশেষ জানে তেওঁলোকে কয় যে বিশেষ এই বজৰং বান যিকোনো অসুবিধাত আপুনি নপৰালৈকে বা আপোনাৰ সৰ্বতো প্ৰকাৰৰ অসুবিধাত নপৰালৈকে এই বজৰং বানৰ মন্ত্ৰ উচ্চাৰণ কৰিব নালাগে আপোনালোকৰ জ্ঞাতাৰ্থে মই এই বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছোঁ গতিকে আপোনালোকক জনাই দিব বিচাৰিছোঁ যদি আপোনাৰ বা আপোনাৰ পৰিয়ালত কিছু অসুবিধাৰ সৃষ্টি হৈ আছে সৰ্বতো প্ৰকাৰৰ অসুবিধাৰ পৰা আপুনি কোনো পদ্ধতি ওলাব পৰা নাই বা কোনো ক্ষেত্ৰত আপুনি অগ্ৰগতি কৰিব পৰা নাই ঠিক তেনে ক্ষেত্ৰত বজৰং বানৰ দ্বাৰা আপোনালোকে ভগৱান বজৰং বলিক আবাহন কৰিব পাৰে আৰু ভগৱান বজৰং বলি আপোনাৰ ওপৰত সন্তুষ্ট হ'বলৈ এই বজৰং বান মন্ত্ৰ আপোনালোকে প্ৰয়োগ কৰিব পাৰে বজৰং বান আপোনালোকে প্ৰয়োগ কৰাৰ আগতেই নিশ্চয়কৈ চাই ল'ব যাতে আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ বা সাংঘাতিক অসুবিধা যেতিয়ালৈকে নহয় তেতিয়ালৈকে কিন্তু এই বজৰং বান আপোনালোকে ব্যৱহাৰ নকৰিব বজৰং বান এনে ধৰণৰ মন্ত্ৰ সৰ্বাধিক অতি কম সময়ৰ ভিতৰত ফলপ্ৰদায়িনী মন্ত্ৰ আৰু এই বজৰং বান মন্ত্ৰৰ বিষয়ে আপোনালোকে যদি সাৰ্চ কৰিব বিচাৰে গুগলত আপোনালোকে সাৰ্চ কৰিলেও পাব কিন্তু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন এই কাৰণে এই বজৰং বান শক্তিশালী মন্ত্ৰ এই বজৰং বান অতি শীঘ্ৰে কৰ্ম তেওঁলোকে কৰে বা এই বিশেষ মন্ত্ৰৰ দ্বাৰা ভগৱান বজৰং বলি সন্তুষ্ট কৰিব পৰা যায় কিন্তু ভগৱান শ্ৰী ৰামচন্দ্ৰৰ লগতে ভগৱান বজৰং বলিকো শপত দিয়া হয় এই মন্ত্ৰৰ দ্বাৰা গতিকে এই মন্ত্ৰ জপ কৰোঁতে বা এই মন্ত্ৰ আপোনালোকে সাধাৰণতে জপ কৰিব নালাগে এই বজৰং বান সাংঘাতিক এক বিশেষ মন্ত্ৰ ভগৱান হনুমান বজৰং বলিৰ গতিকে সাৱধানতা প্ৰথমতেই আপোনালোকক কৈ লৈছোঁ এই বিশেষ কথাখিনি বিশেষভাৱে ভগৱান বজৰং বলি মহাদেৱৰ একাদশতম ৰূপ বুলি কোৱা হয় ৰুদ্ৰ ৰূপ বুলি কোৱা হয় হনুমানজীৰ অন্যতম ৰূপ হৈছে বজ্ৰ ৰূপ এই বজ্ৰ ৰূপ বিশেষভাৱে হনুমানজীৰ বজ্ৰ ৰূপৰ আৰাধনা কৰা হয় বজৰং বান পাঠ কৰাৰ সময়ত আৰু এই বজৰং বান পাঠ কৰি ঘোৰ সংকটৰ পৰা যদি আপোনালোকে দ্ৰুত মুক্তি পাব বিচাৰে বা দ্ৰুত মুক্তিৰ পৰা উদ্ধাৰৰ বাবে আপোনালোকে ভগৱান হনুমানক আপোনালোকে আৰাধনা কৰিব পাৰে বিশেষভাৱে হনুমান চালিচাৰ লগে লগে এই বজৰং বান পাঠ কৰা হয় এই বজৰং বান বিশেষভাৱে খুব ফলদায়ী বুলি বিবেচনা কৰা হয় বজৰং বানত কোৱা হৈছে যে প্ৰথমতেই নিশ্চয় প্ৰেম প্ৰতীতি বিনয় কবি সন্মান নিশ্চয় প্ৰেম প্ৰতীতি বিনয় কৰি সন্মান তাহিকে কৰজ সকলো শুভ সিদ্ধ কৰে হনুমান